তোমালোকে আগন্তুক দিনত আগবাঢ়ি যাবৰ বাবে বেলেগ বিদ্যালয়ত তোমালোকে নামভৰ্তি কৰিব লাগিব আৰু সেয়েহে আনুষ্ঠানিক হিচাপে আজি তোমালোকক আমি এই বিদ্যালয়ৰ পৰা যদিও বিদায় দি তথাপি মই তোমালোকৰ কথা ক'বলৈ লৈছোঁ। এই বিদ্যালয়খন আচলতে অকল শিক্ষকৰ নহয়, এই বিদ্যালয়খন গঢ় দিয়াত বা আগুৱাই নিয়াত আমাৰ সকলোৰে সহায় সহযোগিতা ফলতহে আমি আগবাঢ়ি যাব পাৰিম। এতিয়া মই প্ৰথমে তোমালোকক কৈলোঁ যে বিভিন্ন পৰিৱেশত মই বা আমাৰ শিক্ষকহঁতে তোমালোকৰ টান কথা বা দাবী ধমকি বা এছাই তোমালোকৰ দিব লগা হৈছিল। ইয়াত আমাৰ শিক্ষকসকলৰ নিজস্ব স্বাৰ্থৰ কাৰণে তোমালোকৰ ভৱিষ্যত মংগলৰ কাৰণে, তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি সেই পদক্ষেপখিনি ল'ব লগা হৈছিল। গতিকে এই সুযোগতে মই তোমালোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে তোমালোকে যাতে কোনো মনত নোলোৱা, বেয়া নোপোৱা, বেয়া ভাৱ নোপোৱা আৰু আমাৰ ফালৰ পৰা তোমালোকৰ প্ৰতি অকণো কিঞ্চিতো বেয়া ভাৱ নাই। তোমালোকৰ ভালৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন কথা ক'ব লগা হৈছিল বা তোমালোকক কুটু বাক্য ক'ব লগা হৈছিল। গতিকে সেইখিনি তোমালোকৰ ভালৰ বাবে অকণমান ডাঙৰ বুলি ক'ব পাৰি আৰু সেয়েহে তোমালোকৰ সহযোগতে আমি বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে অকল আমি কৰিছোঁ এই বিদ্যালয়খন সৰ্বাংগীন উন্নয়নত তোমালোকৰো সমানে অংশীদাৰিত্ব আছে। বিদ্যালয়ত যাব ওলাইছে, তাত গৈ যাতে এইখন বিদ্যালয়ৰ নাম তোমালোকে কৰিব পাৰা সেয়া চেষ্টা কৰিবা, যাতে যেতিয়া সুধিব যে কোনখন বিদ্যালয়ৰ পৰা আহিছা তোমালোক, যেতিয়া তোমালোক ক'বা যে বৰবাৰী প্ৰাথমিক বিদ্যালয়, যেতিয়া তাত তোমালোকৰ ভাল আচৰণ থাকিব, পঢ়া শুনাত ভাল হ'ব, তেতিয়া তেওঁলোকে তোমালোকৰ প্ৰতি যি এক ভাৱ ৰাখিব সেয়া আমাৰ প্ৰতিও ৰাখিব যে নিশ্চয় শিক্ষকসকলে কি কৰিছে, বহুত কষ্ট কৰিছে, ভালকে পঢ়াইছে, যাৰ ফল আমি পাই আছোঁ, হয়নে? আমি তোমালোকক কি কৰিছোঁ, সৰুৰ পৰা শিকাই গৈছোঁ, ABCD শিকাইছোঁ। তাত গৈ কিন্তু ABCD নিশিকায়, তাত গৈ ABCD বা যোগ্যতা তাত নিশিকায়। সিহঁতে ভাবিব যে তোমালোকে অলৰেডি ইয়াৰ পৰা শিকি গৈছে। এই যে ইয়াত যে 5 বছৰে তোমালোকে ABCD শিকিলা, ধৰি লোৱা নেওতা শিকিলা, লাভ কাৰ হৈছে? লাভ তোমালোকৰে হৈছে, হয়নে নাই? লাভ আমাৰ একোৱে নাই। লাভ আমাৰ এটাই লাভ যে তোমালোকে শিকিছা, তাত আমি কি পাইছোঁ, আত্মসন্তুষ্টি পাইছোঁ যে আমি যি কামৰ কাৰণে ইয়াত আছোঁ সেই কামত আমি কি হৈছোঁ, ছাকচেছ হৈছোঁ। তাত গৈ তোমালোকে ভালকে পঢ়া শুনা কৰিবা, সেইখন বিদ্যালয়ৰ প্ৰতি তোমালোক সুনাম অৰ্জনৰ কাৰণে চেষ্টা কৰিবা। বিদ্যালয়ৰ সহকাৰী শিক্ষক আলিউল্লাহ আখতাৰ হোসেন দেৱে তোমালোকক পৰামৰ্শ দিলে, সেই পৰামৰ্শ তোমালোকে আশা কৰোঁ মনত ৰাখিবা, মনত ৰাখি ভৱিষ্যত জীৱনত আগবাঢ়ি যাবা বুলি আমি আশা কৰিছোঁ। এতিয়া মই আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক মুস্তাহিদুৰ ৰহমান দেৱক তোমালোকৰ বেছি দুআষাৰ কৰিবৰ বাবে মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, প্ৰমুখ্যে সহকাৰী শিক্ষক মহোদয়দেৱ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি বিশেষকৈ অতিকে মৰমৰ আমাৰ পৰা বিদায় বুলি মই ঠিক নকওঁ, উচ্চ শিক্ষা বা এখন বিদ্যালয় বা আন এখন বিদ্যালয়লৈ যাবলৈ ওলোৱা অতিকে মৰমৰ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ প্ৰধান শিক্ষক মহোদয়, সহকাৰী শিক্ষক আলিউল ছাৰে তোমালোকৰ উদ্দেশ্যে বহুখিনি কথাই ক'লে। তাৰপিছত মোৰ ক'বলগীয়া থাকে বুলি মই নাভাবোঁ, তথাপিতো মোৰ মনৰ ভাৱ দুই এটা তোমালোকক কম।
আজি বিদায় বুলি আমি কৈছোঁ বা তোমালোকে ভাবিছা আজি আমাৰ বিদায়, কিন্তু আচলতে এইটো বিদায় বুলি আমি ঠিক নকওঁ। তোমালোক আন এখন বিদ্যালয়লৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আমাৰ পৰা আজি তোমালোকে আনুষ্ঠানিকভাৱে আশীৰ্বাদ লৈ যাবা বুলিহে মই ভাবিম। কাৰণ আমাৰ বিদ্যালয়খনৰ তথা আমাৰ মনৰ পৰা তোমালোকক বিদায় দিয়াৰ মানসিকতা আমাৰ নাই। আমাৰ বিদ্যালয়খন সদায় তোমালোকৰ কাৰণে খোলা আছে। তোমালোকৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰতেই হওক, আমি তোমালোকৰ লগত সদায় আছোঁ। যিয়ে অসুবিধা নোপোৱা কিয়, আমাৰ প্ৰধান শিক্ষক ছাৰেই হওক, আমাৰ যিকোনো ছাৰ বাইদেউসকলে আমি সদায় তোমালোকক সেই অসুবিধা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া এটা কথা কওঁ তোমালোকে যিখন বিদ্যালয়লৈ নোযোৱা কিয়, এটা কথা মনত ৰাখিবা, তোমালোক কোনখন বিদ্যালয়ৰ পৰা আহিছা। তোমালোক যাবা গড়মাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা। গতিকে তাতে তোমালোকে এনেকুৱা কাম নকৰিবা যাতে এই বিদ্যালয়খনৰ বা তোমালোকৰ ঘৰখনৰ বদনাম তথা ঘৰখন এনেকুৱা আহেনে বা গড়মাৰী বিদ্যালয়ত এইবিলাকে শিকাই নে, তেনেকুৱা প্ৰশ্ন যাতে নাহে। পঢ়াটোৱে মেইন কথা নহয়, তোমালোকে ভালদৰে পঢ়িবও লাগিব। লগতে আনুষংগিক যিবিলাক তোমালোকৰ আচৰণ ব্যৱহাৰ কাম কাজ গোটেইখিনি তোমালোকে ভালদৰে কৰি যাব লাগিব। তোমালোকৰ নিজৰ কথা আছে, লগতে এই বিদ্যালয়খনৰ কথা আছে। তোমালোকে পঢ়িবা, হয়তো এতিয়া তোমালোকে লাহে লাহে আগবাঢ়ি গৈ কেনে পিছত সকলোৱে বিভিন্ন দিশত এজন এজন ভাল দক্ষ নাগৰিক হ'বা, ব্যক্তি হ'বা। তোমালোকে যি কামেই নকৰা কিয়, প্ৰত্যেকজন যে চাকৰিয়ালেই হ'বা, প্ৰত্যেকজনে যে ব্যৱসায় কৰিবা তেনেকুৱা নহয়। যি কামে নকৰা কিয় তোমালোকে মনৰ পৰা একদম দেহে মনে কৰিবা, কষ্ট কৰি কৰিবা। মন ফুটি যি কাম তোমালোকে কৰা, এদিন নহয় এদিন সফল হ'বাই। তোমালোকে আমাৰ বিদ্যালয়ৰ পৰা বিদায় লৈ গৈছা, ভালদৰে বেলেগতো পঢ়িবা। সেইখন বিদ্যালয়ক তোমালোকে নিজৰ বুলি ভাবিবা। আমাৰ মনত পঢ়ি গৈছা, আমাৰ এইখন বিদ্যালয় যে তোমালোকৰ বিদ্যালয় বা এইখন বিদ্যালয়তে যে তোমালোক ভাল পাব লাগিব তেনেকুৱা নহয়। তোমালোকে সেইখন বিদ্যালয় নিজৰ বুলি ভাবিবা। ছাৰ বাইদেউসকলক সন্মান কৰিবা, তেওঁলোকৰ অবাধ্য নহ'বা কেতিয়াও। এতিয়া কিছু সময় আগত আমাৰ আলিও ছাৰে কৈ গ'ল, তোমালোকক ঘৰত বিচাৰি গৈ আনিব লাগে। স্কুল ক্ষতি কৰা, ইচ্ছা গ'লে আহা, ইচ্ছা নগ'লে নাহা, তেনেকুৱা নকৰিবা। যাতে নিজকে এজন বেয়া ছাত্ৰ বা ছাত্ৰী হিচাপে তোমালোকক চিনি নাপায়। হয়, পঢ়াত সকলোৱে সমান নহয়। তোমালোকে এইটো ভাবিবা যে পঢ়াত মই বহুত ভাল নহয়, কিন্তু ছাৰ বাইদেউহঁতে মোকো ভাল পায়। ছাৰ বাইদেউসকলৰ সদায় ভাল ছাত্ৰ ভাল ছাত্ৰী হ'বলৈ চেষ্টা কৰিবা। ডাঙৰক সন্মান কৰিবা, কাৰণ তোমালোক এতিয়া যাবা, তোমালোক 6ত হ'বা বা 7ত হ'বা। তাৰপিছতে বেলেগ তোমালোকৰ ওপৰত থাকিব 8, 9, 10 বা যিয়ে নাথাকক, সদায় ডাঙৰক সন্মান কৰিবা। আৰু তোমালোকৰ যিবিলাক সৰু তোমালোকতকে সদায় মৰম কৰিবা, ভাল কথা দেখিব পাবা। যদি তোমালোকে কিবা এটা ভুল কাম কৰা, তেতিয়া সিহঁতে ভাবিব এইটো তেওঁলোকে কৈছে আমিও কৰোঁ, তেওঁলোকে কৰোঁতে একো হোৱা নাই, আমাৰো নহয়। গতিকে ডাঙৰক সন্মান কৰিবা, সৰুক মৰম কৰিবা। আৰু শিক্ষক শিক্ষয়িত্ৰীক সদায় সন্মান কৰিবা দেই। ছাৰক চিনি নাপাওঁ, ছাৰক সন্মান নকৰিলে হ'ব, ছাৰ ওচৰৰে, ছাৰে এনেকৈ থাকে, সেইটো নহয়। শিক্ষক শিক্ষয়িত্ৰী তোমালোকক আমি বুলিয়ে নহয়, জীৱনত মানে শিকাইছে, যিবিলাকে কিবা এটা শিকাইছে তেওঁলোকক সদায় সন্মান কৰিবা। তেওঁলোকৰ কথা তোমালোকে কেতিয়াও অবাধ্য নহ'বা। ক'বলৈ বহুত আছে, কিন্তু এতিয়া ওলাইও অহা নাই, বেয়াও লাগিছে। প্ৰথম আহি কেনে ডাঙৰ হিচাপত তোমালোককে পালোঁ, বহুত তামচা ফূৰ্তি ধেমালি কৰিলোঁ, পিটনো দিলোঁ মাজে মাজে, জমনিও কৰিলোঁ। গতিকে অকণমান বেয়া লাগিছে। কি ক'ম আৰু, তোমালোক সদায় আমাৰ মনত থাকিবা, আমাৰ আন্তৰিকতা সদায় তোমালোকৰ লগত আছে। তোমালোকে যেতিয়াই বিচৰা তেতিয়াই আমাক পাবা, আমাৰ বিদ্যালয়ত আহিবা। যিকোনো অনুষ্ঠানত আমি তোমালোকক খবৰ কৰিম। আমি কেতিয়াবা হয়তো বিশেষ ব্যস্ততাৰ কাৰণে খবৰ কৰিব নোৱাৰিবও পাৰোঁ। তোমালোকে এইটো নাভাবিবা যে ছাৰহঁতে আমাক পাহৰিলে আমি নাযাওঁ, সেইটো নাভাবিবা। তোমালোকে নিজৰ ঘৰ, নিজৰ বিদ্যালয় বুলি যিকোনো অনুষ্ঠানত আহি আগতীয়াকৈ কাম কাজ কৰিবা। তোমালোক থাকিলেহে এই বিদ্যালয়খন কথা আমিও কিছু কামত আগবাঢ়ি যাবলৈ সকাহ পাম।
আৰু বহুত বিশেষ নকওঁ, তোমালোকৰ ভাল হওক, ডাঙৰ মানুহ হোৱা, সফল ব্যক্তি হোৱা, ভাল কাম কৰিবা, কেতিয়াও বেয়া কাম নকৰিবা। যিয়ে নকৰা কিয় পঢ়িবা, ভালদৰে পঢ়া শুনা কৰা, চাকৰি কৰা, ব্যক্তিগতভাৱে কিবা কাম কৰা, খেতি বাতিয়ে কৰা, কিন্তু ভাল কৰিবা, বেয়া কাম নকৰিবা। যি ৰাইজে বেয়া পায়, মানুহে বেয়া পায়, আমি যাতে ক'ব লগা নহয় আমাৰ ছাত্ৰ বা ছাত্ৰী আছিল এইটো কামহে কৰিলে নে, আমি যাতে তোমালোকক লৈ গৌৰৱ কৰিব পাৰোঁ। আমি তেওঁলোকক পঢ়াইছিলোঁ বা আমি তেওঁলোকক শিকাইছিলোঁ, এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী এনেকুৱা কাম কৰিলে বা এইজনী আমাৰে ছাত্ৰী, আমাৰে ছাত্ৰ। ক'ৰবাত তোমালোকে কিবা এটা কাম কৰিলে আমি যাতে বুকু পিন্ধাই ক'ব পাৰোঁ এইজন আমাৰ ছাত্ৰ আছিল, আমি পাইছিলোঁ, এই আমাক পাওঁ, আমি জানো। এইখিনি যাতে আমি গৌৰৱ কৰিব পাৰোঁ, তোমালোকক লৈ লাজ পাব লগা নহয়। সেইটো তোমালোকে চাবা। আৰু এই বিদ্যালয়খন তোমালোকৰ ঘৰৰ ওচৰৰে, গতিকে নিজৰ বিদ্যালয় বুলি ভাবি তোমালোক ওলাই গ'লা, বিদ্যালয়খনৰ প্ৰতি দায়িত্ব শেষ, তেনেকুৱা নহয়। বিদ্যালয়খন নিজৰ বুলি ভাবি প্ৰত্যেকটো কাম কাজতে হওক বা আমাৰ অনুপস্থিতিত তোমালোকৰ বিদ্যালয়খন চাবা। বহুত বিশেষ নকওঁ, বহুত বহুত শুভেচ্ছা, বহুত বহুত আশীৰ্বাদ আছে তোমালোকৰ প্ৰতি। ভাল হওক, এইখিনিয়ে মোৰ ক'বলগীয়া।